ओके गाइस वेलकम बैक टू माय यूट्यूब चैनल सो गाइस आज मैं अकमान एटा राइडत ओलाइছোঁ धुनियाके सो এইফালে চাব পাৰে ডিউক আছে তোমাৰ ৰেম্বো জিউস NS NRS MT15 তো P150 আৰু এখন 250 সো এনেকৈ ওলাই দিলোঁ সো আৰু আহিব চাগে গম নাপাওঁ বৰ্তমান সো ইয়াতে ৰখি দিলোঁ ধুনিয়াকে সো ইয়াৰ পৰা ষ্টাৰ্ট কৰিম মানে ৰাইডটো সো এতিয়া টাইম হ'ল 1:02 তো ইয়াৰ পৰা ৰাইড ষ্টাৰ্ট কৰিম মানে সো এইফালে আদু কৰি না কি বুলি কয় সো তাতে গৈ আছোঁ মানে সো আজি বহুত কেইখনে বাইক সো আৰু আহিব আছিলে সো তাহাঁতে বোলে অকণমান দেৰি হ'ব তাহাঁতৰ তো এইটোৰ কাৰণে আমি এতিয়া গৈ থাকোঁ ধুনীয়াকৈ সো মই অকলে পিছত ৰহি গ'লোঁ গাইছ সো আজি ফাৰ্ষ্ট টাইম গৈ আছোঁ চাগে আদু গুৰিত আগতে যাই পোৱা নাই তেনেকৈ আজি ফাৰ্ষ্ট টাইম গৈ আছোঁ সো নামটো আগতে শুনিছোঁ বাট আজি ফাৰ্ষ্ট টাইম গৈ আছোঁ আৰু ৰাস্তাটো অকণমান সৰু আৰু জংঘলৰ ৰাস্তাটো গাইছ অকণমান জাম্পিং মাৰে আৰু আজি ভাল লাগিব দে ৰাইডটো আৰু আজি না পুৰা গোটেই জচিলা পিলিয়াৰ মানে চব গেটাৰে মানে জচত ওলাইছে আজি চ' আৰু গোটেই গাঁৱলীয়া ৰাস্তা ইমানখিনি ফালিব মানে দিগদাৰে নৰ্মেলকৈ যাই থাকিবলৈ হয় এনেকৈ নহ'লে উৎপাত দি গ'লে আৰু বেয়া হ'ব কথাটো আহোঁতে নহ'লে ৰখি থাকিব গাইছে আমাক ইমানখিনি উৎপাত দি নাযাওঁ ধুনীয়াকৈ লাইনত গৈছোঁ চব তাৰ লৈকে লাইন ধুনীয়া আৰু সেইকেইখন আহিলে আৰু ভাল লাগিল হয় আৰু লাইন হ'লা হয় ধুনীয়া হ'ল হয় একেবাৰে পিছত মই আছোঁ গাইছ ক'ব গ'লে পূৰা ধুনীয়াকৈ চল লৈ গৈ আছোঁ আৰু মই ধুনীয়াকৈ তো আগত এনেকৈ চল লৈ গৈ থাকিলে ভাল লাগে মানে আগত যদি বাইক থাকে পিছৰ পৰা চল লৈ এনেকৈ ভাল লাগে তো এইটো মানে ধুনীয়াকৈ চল লৈ গৈ আছোঁ মই তো আৰু ইয়াতে জেদা জেদ কৰি লাভ নাই গাইছ আৰু জেদা জেদ কৰিব নালাগে ইমান চ' আৰামছে ধুনীয়াকৈ লাইনত গৈ আছোঁ ধুনীয়াকৈ লাইনটো ভালো লাগিব তো সেইটোৱে চ' এনেকুৱা গ্ৰুপ মেইনকৈ ৰাইড আহিলে এনেকৈ লাইনতে যাব লাগে এনেকৈ ইমান হেৰি কৰিব নালাগে জেদাজিদ কৰিব নালাগে এইটোৱে বেষ্ট এনেকৈ ধুনীয়াকৈ আৰামছে গৈ থাক তেতিয়া কাৰো প্ৰব্লেমো নহয় আগত যদি কাৰোবাৰ কিবা হয় ধুনীয়াকৈ ছিগনেল মাৰি দিব তো তেতিয়া ধুনীয়াকৈ ৰখি দিব পাৰি যাবা তো সেইটোৱে তো সেইটো কাৰণে ইমানখিনি জবৰদস্তি যে মই পাৰিম সেনেকুৱা চলাই লাভ নাই মানে এনেকুৱা তো এনেকুৱা গোটেই গাঁৱলীয়া ৰাস্তা গোটেই ইফালেও কৰ আৰু ৰাস্তা ঘাটে গোটেই ঘূৰো এইবিলাক চ' সেইটোৱে তো মই একেবাৰে পিছত আছোঁ দে গাইছ নৰ্মেলকৈ গৈ আছোঁ তো এবাৰমান গোটেই বাইককেইখন দেখাই দিব লাগিব ময়ো তো এইখন হ'ল ডিউক 250 তাৰপিছত আগত আছে MT15 চ' মানুহবিলাকে পূৰা চাই আছে গাইছে আজি আগৰকেইটাতো পূৰা আগতে আছে আমি পিছৰকেইটা পিছতে মোৰ পিছত এখন ৰখি গ'ল তো জাষ্ট মানে মই ডিউকখনক চেৰা আহিলোঁ সেইটোৱে মই এইটো ৰাস্তাত এবাৰ আহি পাইছোঁ বাট আদু কৰি কোনখিনি বা কৈ গম নাপাওঁ দেই এইফালে কিবা এটা জেগাত আহি পাইছোঁ মই চ' কিবা এটা জেগাত আহি পাইছোঁ আৰু মানে মই এইফালে চ' এইখনেদি ক'তবা গৈছিল হুহুৱা যাব পাৰে এইখনেদি চ' হুহুৱা গৈছিলোঁ হুহুৱা তো এইফালে NS 200 তো এইখনতো পূৰা সেই লাগি আছে একৰা পফি লাগি আছে গাছ ইয়াৰখনত পূৰা জুই মাৰে দে গাছ আগৰ কেইটাতো দেখা নাই আৰু দেখোন তে 80 to 100 এনেকুৱাত আছোঁ আৰু নৰ্মেলকৈ হ'লেও নৰ্মেল বি ক'বাই নোৱাৰে গাছ 100 ওপৰত আৰু বেছি নাযায় এইবিলাক 40ৰ ওপৰত যাব তো সেইখিনিয়ে তো 100 বহুত স্পীডে হয় তো তথাপি মানে যিমানখিনি দূৰত আছোঁ না তো সেইখিনি মেইনটেইন কৰি গৈ আছোঁ মানে চ' বহুত পিছত আছোঁ চাই লোৱা চ' এইবোলে বহুত পিছত হৈ আছোঁ আমি চ' মোৰ পিছত NSখন আহি আছে চান শুনা পাইছা চ' এইখন চ' এনেকুৱা ডিষ্টেঞ্চ লৈ পিছত যাব লাগে তেতিয়া ভাল মানে তো তেতিয়া কোনো একো ক'ব নোৱাৰে ধুনীয়াকৈ লাইনত গৈ আছে দে নহ'লে জেদ কৰি গ'লে ভাই কেতিয়াবা ক'ৰবাত ৰাখিব আৰু পূৰা গালি দি দিব গালি দিয়াটো দূৰৰে কথা ইপানেদি গ'লে হুহুৱা যাব পাৰে ইপানেদি চ' ইপানেদি মই ইয়ালৈকে আহি পাইছোঁ ত' হুহুৱা যোৱা ৰাস্তাটো ত' ইপানলৈকে আহি পাইছোঁ মানে মই চ' বাকী ইফালে যাই পোৱা নাই এইফালে পাহাৰীয়া জেগা চাগে তো ফাৰ্ষ্ট টাইম আহিছোঁ দেই মই আজি ইফালে তো ওপৰতো আদুগুৰিয়ে কৈ চাগে ক'ব নাপাওঁ মই তো ফাৰ্ষ্ট টাইম মানে আজি চ' এইফালে লিলটো বৰ ধুনীয়া লাগিল দেই বৰষুণটো নিদিলে চ' জাষ্ট বৰষুণটো দিলে ইমান টাইমৰ পৰা বৰষুণ দিয়া নাছিলে জাষ্ট দিল এতিয়া মানে গাইছ লাকে বেয়া বুলি ক'ব লাগিব তো এতিয়া পাহাৰত গৈ আছোঁ ৰাস্তাটো শুকান থাকিব লাগিছিল ধুনীয়া লাগিল
ঠিকে আছে যোন ৰাস্তাটো মানে ভিউবোৰ ভালে তো ভালে লাগিল আহি চ' বুলিবা আৰু কিমান দূৰ যাব চ' এইবোৰত ধুনীয়া লিন আহিল হৈ গাইছ বৰষুণটো দিল না ভাল নোহোৱা হৈ গ'ল চ' এইবিলাক পাহাৰবোৰ চোৱা গাইছ বৰষুণটো দিব নালাগিছিল বে বৰষুণটো দিব নালাগিছিল লিন মাৰবা দিগদাৰ হ'ল কইলি চগাইছোঁ বোলে পাহাৰ তো এতিয়া ভাল লাগিছে অকণমান ঠাণ্ডা ঠাণ্ডা লিনটো দিবই ভয় লগা হ'ল গাইজ পানী জিকি আৰু চ' এইফালে বেছিকৈ লিন ল'বই ভয় লাগে এইফালে ভৰিটো মেলি দিব ভয় লাগে গাছ কিন্তু ইপানৰটো দিছোঁ ইপানৰটো মানে লেফ্ট ছাইডৰ ভৰিটো মেলি দিছোঁ কাৰণ লেফ্ট ছাইডৰ কিবাটো মোৰ পূৰা মানে কনফিডেঞ্চ আছে আৰু কৰ্নাৰিংটো কিন্তু ৰাইট ছাইডৰটো ইমানখিনি নাই তো এইটো মানে ৰাইট ছাইডৰটো মেলি দিয়া নাই মানে ভৰিটো তো লেফ্ট ছাইডৰটো কিন্তু ধুনীয়া লাগে বৰষুণটো দি বেয়া কৰিলে দেই গাছ এইবিলাক শুকানে আছে আৰু গিয়াৰ লগে লগে আৰু তো মাজে মাজে শুকান আছে সেইকেইটাত ভাল লাগে চালিয়া চালিয়া কাৰো যাতে একো নহয় তো বৰষুণৰ বতৰত এনেকুৱা পিছলাত ব্ৰেক চেৰেক মাৰিলে পিছলা হয় না তো কাৰো যাতে একো নহয় তো সেইটোৱে দে মিছ কৰিলোঁ আজি বহুত মিছ কৰিলোঁ গাছ বহুতখিনি মিছ কৰিলোঁ আজি এইবিলাক বিকি আগত গ'ল দিন মাৰি ভাল লাগি আছে কিন্তু ভয় এটা লাগি আছে বৰষুণ পৰাৰ কাৰণে বহুত মিছ কৰিলোঁ গাছ বহুত মিছ কৰিলোঁ আজি বৰষুণটোৰ কাৰণে বহুতখিনি মিছ কৰিলোঁ বোলে ইমান ধুনীয়া গাছ কৰ্নাৰিং ধৰি লোৱা আমি যে গৈছিলোঁ না পাথাৰখামা ৰ'দ চ' সেনেকুৱা নিচিনা মানে ছেম মানে ৰ'দটো তো আৰু ইটোতো পূৰা আৰু ভালহে ইটোত বহুতখিনি দেখা পোৱা যায় পাথাৰখামা ৰ'দটোতো দেখাই পোৱা নাযায় তো ইয়াতে ধুনীয়া আৰু ইয়াতে গাছ কৰ্নাৰিং চল ল'ব মজা লাগিব এইটো মজা লাগছে টকাইছে এইটো বহুত ডাঙৰ আছিল ধুনীয়া লাগিছে মানে এইটো বৰ কেমেৰাত বৰষুণ পৰিছে চাগে গাছ ধুনীয়া লাগিল দে আজি কিবা এটা কাৰোবাক পৰা যেনে পালোঁ ইফালে কিবা ব্লাছ মাৰিছে নেকি কাৰোবাক পৰা যেন পাইছিলোঁ গাছ তো ভয় লাগি গৈছিল বে চলো মজাটো বেলেগ দিয়ে গাছ আজি ও ভাই পিছলছিলে চকা যিবিলাক চাব ক'লে আধা আধি নষ্টিঙৰ নিচিনা মানে অকণমান পাহাৰবোৰ টাকলা টাকলা আৰু নষ্টিঙৰ নিচিনা পূৰা মানে টাকলা টাকলা পাহাৰ অকণমান আছে চ' মাজত অকণমান টাকলা টাকলা পাহাৰ আছে আৰু সেইটোৱে সেইটো জেগাটো চ' এইটো জেগাতে আহে মানে সিহঁতে ষ্টান মাৰবাৰ কাৰণে তো ভাল মানে জেগাটো বঢ়িয়া ফাইনেলি আহি পালোঁ আমি মেইন ডেষ্টিনেশ্যন সেইটো জেগাতে আহে তো ঠিকে আছে পাৰ্কিং চাৰ্কিং কৰিবৰ কাৰণে ভাল এখন 2খন 3খন 4খন 5খন 6খন 7খন তো আৰু আছিলে চাগে 250 এখন আছিলে মনত আছে বৰ তো আহি পোৱা নাই এতিয়ালৈকে চ' ভালে লাগিল আহি আজি অ'কে গাইছে ইয়াতে বহুত টাইম থাকিলোঁ ইয়াতে মানে বাইকৰ লাইন আপ কৰি আছোঁ তো লাইন আপ কৰাৰ পিছত ধুনীয়াকৈ ওলাই দিম আৰু চ' ফটো চটো উঠালোঁ ধুনীয়াকৈ চ' চাই লোৱা বাইকৰ লাইন আপ গাইছ
চ' বোলে ডিউক RS NS ডিউক V3 ডিউক MT-15 NS MT আৰু এখন P150 চকাজ বাইকৰ লাইন আপ দেখাবলৈ চ' এইকেইখনেই বাইক চ' আৰু এইফালে দুখন আছে চ' এতিয়া ইয়াৰ পৰা ধুনীয়াকৈ ওলাই দিওঁ ধুনীয়াকৈ লাইটত চ' ওলাই দিওঁ আৰু এতিয়া চ' গাছ পূৰা এখন দুখন তিনিখন চাৰিখন 5 6 7 8 9 10 11খন বাইক চ' বোলে লগৰবোৰ আছে চ' ইয়াৰ পৰা এতিয়া ওলাই দিওঁ আৰু চ' ভাল লাগিল কিবা এটা আহি এনেকৈ ওলাই দিওঁ আৰু ইয়াৰ পৰা এতিয়া ভাই কি জুই ওলাইছে ৰে বেয়া জুই ওলাইছে ৰে চাউণ্ড ভাই লাউড কি লাউড দে ভাই কাণ ডেঙা কৰি দিল আৰু জুই যে ওলাই না চ' গাইজ ফাইনেলি গোটেইকেইটা ওলাই দিলোঁ এতিয়া ধুনীয়াকৈ এই চোৱা গাইজ বোলে কি লিন ইটো কি ডাঙৰ লিন গাইজ মজা লাগে এইটো চাই লোৱা কি চালিয়া লাগিল দে চ' এইখিনিতো দেখা দেখি নাই বাইকাৰ চ' এনেকৈ শ্বট লৈ গ'লে অকণমান ভাল লাগে তো সেইটো মানে মই পিছতে আছোঁ চ' বোলে বাইকাৰ কিমান বাৰ দূৰত গ'ল ত' তাৰ লগত যাওঁ আৰু এতিয়া চ' আগৰকেইটা আগতে গ'ল চ' এইখিনি মাজতে আছোঁ আমি ষ্টাৰ্ট বন্ধ কৰি দিলোঁ গাইজ চ' ইমান তেল খেদাব নোৱাৰি কি চালিয়া গাইজ লোকেল ভাই লোকেল 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 ও লোকেল 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 মারবি লোকেল লোকেল হয় পৰা ধুনীয়াকৈ আহিলোঁ এতিয়া আমি চ' এইফালে গোটেই কেইজন আছে এইফালে চ' চাই লোৱা ধুনীয়াকৈ গৈ আছোঁ এতিয়া চ' ইমান উৎপাত দিয়া কিবাটো নাই আৰু চ' এনেকৈ যাওঁতেও তেনেকৈ ইমান উৎপাত দিয়া নাই তো আৰু যোনটো ডেষ্টিনেশ্যন তো য'ত গৈছিলোঁ আমি তাতে যায় আৰু অকণমান মানে সেই আৰু হলি চলি দিয়া হ'ল চ' খোলা জেগা আৰু একো বাকী তেনেকুৱা ভিৰ চিৰ তেনেকুৱা নাই চ' এইফালে মেঘালয় জেগা আৰু গমেই পোৱা গোটেই ৰাস্তাটো খোলা আৰু পূৰা মানে সেই ৰাস্তাটো দেখাটো পালিয়ে জেগাখিনি কেনেকুৱা আছিলে তো সি আৰু তো তাতে গৈ অকণমান হলি চলি মাৰা হৈছিল আৰু চ' তেনেকৈ আহিলোঁ এতিয়া চ' সেয়ে চ' এতিয়া ভিডিঅ'টো চাগে লাম্বাই হ'ব তো এতিয়া ইমান লাম্বা নকৰোঁ আৰু ভিডিঅ'টো চ' আজিলৈ বাই বাই আৰু নেক্সট ভিডিঅ' লগ পাম এতিয়া ধুনীয়াকৈ চ' বাই বাই চ' এতিয়া বাইকৰ লাইন আপকেইটা দেখাই দি আছোঁ লাষ্টত চ' লাভ ইউ অল বাই বাই গাইজ তো লাষ্টত এতিয়া বাইককেইখন দেখাই দি আছোঁ আৰু ধুনীয়াকৈ চাই লোৱা চাই থকা